নমস্কাৰ, মোৰ এজনী নাতিনী হয়। এই বহুত দিনৰ পৰা আজি 4-3 বছৰ আগৰ পৰাই অসুখত আছে। আমি ভালেমানখিনি ঠাইত লৈছিলোঁ আৰু নিয়াৰ পিছত এতিয়া আমি শেষত তেওঁৰ এটা হাৰ্টৰ স্পট পোৱা দেখি ডাক্তৰে কৈছে। সেইকাৰণে মই আপোনালোকলৈ বিনম্ৰ অনুৰোধ কৰিছোঁ, স্বাস্থ্যমন্ত্ৰী বিভাগলৈ আৰু অসমৰ মুখ্যমন্ত্ৰী বিভাগলৈ তেওঁলোকে এই সৰু অকণমানি মোৰ নাতিনীজনীক যাতে অলপ আপোনালোকৰ পৰা সহায় পাম বুলি মোৰ আশীৰ্বাদ থাকিল। চিকিৎসা আমি বোকাজানৰ বেছিভাগ এনেকৈ বোকাজানত কৰিছোঁ, আকৌ ডিমাপুৰতো কৰিছোঁ। এতিয়া আমি আৰু এখন ডিমাপুৰলৈ আজি কেইদিনমানৰ আগত লৈ গৈছোঁ এজন ডক্টৰৰ ওচৰলৈ। সেই ডক্টৰজনে আমাক ভালধৰণে সকলো পৰীক্ষা কৰি জানিবলৈ দিছে ছোৱালীজনী অকণমান অসুখীয়া আছে। সেইকাৰণে সেই ডিমাপুৰৰ ডক্টৰৰ ওচৰৰ পৰাই আমি সকলো কথাখিনি বুজি পালোঁ। এতিয়া তেওঁ কৈছে আমিতো এতিয়া বৰ্তমান একো কৰিব নোৱাৰিম, দৰৱ দি আছোঁ, দৰৱখিনি খাই থাকিব লাগিব, কিন্তু আপোনালোকে অতি সোনকালে পাৰিলে তেওঁৰ দূৰলৈ নি অলপ অপাৰেশ্যনৰ সুবিধাটো কৰি ল'ব বুলি কোৱা হৈছে। তেওঁৰ দেউতাক নাই আজি 10 বছৰে, তেওঁ 2 বছৰৰ পৰা মই পুহি আছোঁ। মাকো অসুখীয়া, মাক কামলৈ গুচি যায়, মই তাইৰ লগত থাকোঁ। আৰু আজি যোৱাইটো 23 চনৰ পৰা স্কুল ভালমতে যাব পৰা নাই আৰু স্কুললৈ ছাৰসকলেও কৈছে স্কুল আহিব নালাগে বুলি। এতিয়া বৰ্তমান তেওঁ অসুখত আৰু দুৰ্বল, খুব দুৰ্বল ছোৱালীজনী, দুৰ্বল হৈ থাকে। তোমাৰ নামটো কি কোৱাচোন? নমস্কাৰ, কি আছে মোৰ নাম? তোমাৰ নাম? মোৰ নাম কি নামটো? আনামৰি। আনন্দ? আনাম? নাম আনামৰি। নাম? নাম এইটো কি হৈছে তোমাৰ? মোৰ হাত বেমাৰ আছে। বেমাৰ হৈছে? তুমি ভাল পোৱা নাই? এতিয়া তোমাৰ চিকিৎসা কৰিছে নাই? কৰি আছে। চিকিৎসা কৰিছে? তুমি এতিয়া তোমাক সহায় কৰিবলৈ কৈছা নেকি? তোমাক সহায় কৰিব লাগে? তোমাৰ চিকিৎসাৰ কাৰণে সহায় কৰিব লাগে, হয় নহয়? তোমাৰ ঘৰটো কোন জেগাত? এইটো ঘৰ। এইটো ঘৰ। জেগাটোৰ নাম জানানে? ৰঙাগড়া। ৰঙাগড়া ন? তোমাৰ ঘৰত কোন কোন আছে? মোৰ মা আছে আৰু মোৰ মামু আছে আৰু মোৰ আইতা আছে আৰু কোন আছে? ককা আছে, ককাই আছে আৰু মোৰ মা আছে, মই। ঠিক আছে।